এই মুহূর্তৰ বাবে দিব লৈছে গুৰুত্বপূৰ্ণ খবৰ। চাপৰত সংঘটিত হয় একেদিনাই তিনিটাকৈ দুৰ্ঘটনা। এটা যদি হৈছে ট্ৰেইন লাইনত, আনটো আকৌ ৰাষ্ট্ৰীয় ঘাইপথত। বহলপুৰ নাটপাৰা স্থিত ট্ৰেইন লাইনত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই চাপৰ স্থিত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় আন এটা দুৰ্ঘটনা। ইপিনে নিউ হাতীপথত সংঘটিত এক অনাকাংক্ষিত ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। ধুবুৰী জিলাৰ চাপৰ নাটপাৰা স্থিত এক মালবাহী ট্ৰেইনৰ খুন্দাত ভৰিত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় পৰেশ্বৰ নাথ নামৰ এগৰাকী ব্যক্তি। এম্বুলেন্স অহাত পলম হোৱাত স্থানীয় ৰাইজে আহত ব্যক্তিগৰাকীক ঠেলাগাড়ীৰে চিকিৎসালয়লৈ লৈ যোৱা দেখা যায়। চাপৰ স্থিত ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত কোনেও আঘাত পোৱা নাই যদিও গাড়ী দুখনৰ কম বেছি পৰিমাণে ক্ষতি হোৱা পৰিলক্ষিত হয়। ইপিনে নিউ হাতীপথত এক অনাকাংক্ষিত ঘটনাই জীৱন হেৰুৱাব লগা হয় এগৰাকী কিশোৰী। প্ৰাপ্ত তথ্যমতে ঢেঁকীশালত ওলমি থকা ৰছীডালেই কাল হ'ল কিশোৰীগৰাকীৰ। অৱশেষত কিশোৰীগৰাকী মৃত্যুক আকলি লোৱা বুলি জানিব পৰা গৈছে। বহলপুৰ নাটপাৰা আজি ট্ৰেইনৰ ৰাস্তাত দুৰ্ঘটনা এটা সংঘটিত হৈছিল। মালবাহী ট্ৰেইন এখনে আমাৰ গাঁৱৰে নিবাসী পৰেশ্বৰ নাথক খুন্দিয়াই যায়। খুন্দিয়াৰ ফলত দুৰ্ঘটনাতে ভৰি এখন ভাগি যায় ট্ৰেইনৰ খুন্দাত। ভৰি এখন ছিঙি যোৱাৰ অৱস্থা আছে আৰু ছিঙি গৈ আমি বহু সময় 108ক ফোন কৰিলোঁ। প্ৰায় 1 ঘণ্টা ধৰি 108 ৰখিলোঁ, 108 নাহে আৰু তাৰপিছত আমি উপায় নাপায় উপায়ন্তৰ হৈ ঠেলা গাড়ীৰে হস্পিটাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰোঁ।